Hey guys, good morning. শুই উঠিলোঁ মাত্ৰ আজি দীপাৱলী all friendৰ লৈ দীপাৱলীৰ শুভেচ্ছা থাকিল আৰু এতিয়া ৰাতিপুৱাই পুৱাই মোক এঠাইত মাতি থৈ গৈছে এতিয়া আমি তাতে যাম মানে লগৰ এজন আজি ধান কুৰাব অলপ এই ধানটো কুৰাম ধান কুৰা এইখিনি আৰু ধামাকা ব্লগ বনাম আৰু ন সন্ধিয়া দীপাৱলী চাম ঠিক আছে সো এতিয়ালৈ আমি গৈ থাকোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ সো আমিতো বহুত খাই থাকোঁ এতিয়া গাড়ীখনক অলপ খুৱাই লওঁ পেট্ৰলৰটো দাম বহুত হৈ আছে সো আমি পেট্ৰল ভৰাওঁ দাম চাই লওঁ কিমান আছে কেমেৰাটো দেখুৱাওকচোন মিটাৰত কিমান হৈ আছে 172 পইচা বহুত বাঢ়ি গৈছে দেই সো 106 টকা 95 পইচা আছিলে সো এতিয়া 6 টকা কমিল বাৰু হ'লেও অলপ কমছে আৰু আশা আছে কুমাৰ কি হয় নেকি বল এতিয়া আমি চলিব লাগিব আৰু তেলৰ দাম যি জুই চাই দাম হৈছে বাপৰে গাড়ী ভৰা চলাব ভয় লগা হৈছে এতিয়া কি কবি আৰু কালে હું રાતপুৱাই আহিম ৰনিবা তেল এতিয়া আমি লেফ্ট টাৰ্ণ লৈ ইফালে যাম থানাৰ সন্মুখেৰে যাম ঠিক আছে সো গৈ থাক কেনেকুৱা হয় চাই লওঁ তো এই আমাৰ টংলা টাউনত আছে বজাৰ এতিয়া সাপ্তাহিক বজাৰ হয় সপ্তাহে মানে সপ্তাহত দুটা হয় আৰু মঙ্গলবাৰ শুক্ৰবাৰ এতিয়া বজাৰ হয় সো বহুত ডাঙৰ এৰিয়া হয় আজি সব বজাৰ নাই তো কাৰণে খালি হৈ আছে আৰু ন ঠিক আছে আপোনালোকক বজাৰ হ'লে এদিন দেখুৱাম বাৰু ইয়াত বজাৰ কেনেকুৱা মানুহ হয় কেনেকুৱা দোকান কেনেকুৱা কি ঠিক আছে এনেতো বহুত ভিৰ হয় সো ঠিক আছে আমি এতিয়া গৈ থাকোঁ হেই গাইজ আপোনালোকে বৰটো হ'ব ভিডিঅ'টো অলপ দীঘল হ'ব সো চাই থাকক হেই গাইজ আপোনালোকে চাই আছে ইছান বি ব্লগ সো ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ঠিক আছে আৰু যিহেতু কোনোবাই চাই আছে তেন্তে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ সো নাজাৰা মাজে আমি গৈ আছোঁ এতিয়া চোৱা নাজাৰা চোৱা সো ৰ'দৰ কাৰণে চকুটো ভালদৰে মিলিব পৰা নাই তাক লৈ বেয়া নাপাব বহুতখিনি অফৰোডিং ৰাস্তা আমি ক্ৰছ কৰি আহিছোঁ এতিয়া অলপ ভাল ৰাস্তা পাইছোঁ তো গৈ আছোঁ এতিয়া থাকি লাহে ঠিক আছে এতিয়া আমি পাম আগত আৰু অফৰোডিং ৰাস্তা আছে বহুত আমাৰ গাড়ীখন খাটাৰা কি কবি আৰু অফৰোডিঙত যায় আৰু চলি যায় নেকি সো আপোনালোকে ভিডিঅ' চাই থাকক স্কিপ নকৰিব এতিয়া আমি গৈ আছোঁ যিহেতু ধান কুৰাবলৈ আমাৰ ঘৰৰ পৰা নাই কমে 18 কিলোমিটাৰমান দূৰ হ'ব আৰু ন এতিয়া আমি গৈ ধান কুৰাবৰ কাৰণে লগৰটোৰ ঘৰত তাতে আৰু বম খানা হ'ব আহি আকৌ আমি দীপাৱলী দেখুৱাম ঠিক আছে ৰাতি আৰু অলপ ফুৰিম ইফালে হয়তো এইটো ভিডিঅ'টো মই আজি কৰি আছোঁ দীপাৱলী দিনা কৰি আছোঁ কিন্তু আপোনালোকে হয়তো কালি মানুহে চাবলৈ পাব ঠিক আছে কাৰণ আজি মোৰ এতিয়া দিনত একদম সময় নাই কামত ব্যস্ত সন্ধিয়া মই ভিডিঅ'টো এডিটিং কৰিম ৰাতি আপলোডত লগাই দিম আপোনালোকে কালি ৰাতিপুৱা পাই যাব চ' আমি আকৌ আহিবলৈ বেয়া ৰাস্তা চ' এনেকৈ গৈ থাকিব লাগিব ইমান দূৰ ঠিক আছে সেই গাইজ আমি আহি পালোঁ আহি চাহ পানী খালোঁ তামোল চামোল খালোঁ এতিয়া আমি গৈ আছোঁ পথাৰলৈকে ত' লগৰটো বৰ্তমান নাই গাড়ীখন অকণমান প্ৰব্লেম দিছে সিহঁতৰ তেওঁ গাড়ীখন বনাব গৈছে টংলাতে গৈছে কিন্তু আমি লগ নাপালোঁ মোক ফোন কৰি আছিলে মই আৰু ফোন লগা নাই বুলি কৈছে চ' আহি মই ফোন কৰিলোঁ চোৱা এইফালে জংঘল পুৰা
Susan. This is called Susan. আমি এতিয়া এইটো চামতে আমি ধান থ'ম আগতে থোৱা আছিলে লগত দেখুৱাইছোঁ আপোনালোকৰ ধানৰ পথাৰ খেতিখন দেখাই আছোঁ পথাৰখন গছ দেখা হৈছেনে এইফালে চোৱা গছ গছনি আছিলে কিমান গছ দেখা হৈছেনে সেই কাষতে নদী আছে সেই নদীটোৰ ইপাৰেখিনি গোটেই ধান আছে ধান তাৰ পৰা কুৰাই আনিব লাগিব বহুত দূৰ হয় চ' আনিব ট্ৰাই কৰিম ফাৰ্ষ্ট টাইম ইয়াতে মানুহ জ্বলাই আচলতে কিন্তু ইহঁতে ইউজ কৰা নাই এতিয়ালৈকে চাব পাৰে আপোনালোকে শশান বাট এতিয়ালৈকে ইউজ হোৱা নাই এতিয়া গাড়ীখন বনাব গৈছে গাড়ীখন আহিব ইয়ালৈকে গাড়ী আনি ইয়াত থ'ব আমি তাৰ পৰা ধান কুৰাই আনি ইয়াত থৈ দিম চ' ঠিক আছে ব্লগচোন গৈ চাওঁ পথাৰলৈকে এইফালে আছে আমাৰ লগৰবিলাক আহিছে হে দোস্ত কেনেকুৱা লাগিছে ধান কুৰাব আহি পথাৰত এইবাৰ চাই দিয়া একবাৰে চাই দিয়া এইফালে ধান কুৰাব আহি কেনেকুৱা লাগিছে আজি ফাৰ্ষ্ট টাইম কুৰাম ন চ' এক্সাইটমেণ্ট হৈ আছোঁ এতিয়া বৰ্তমান আমি ধান কুৰাম বাৰু পুৰা টিংটিঙীয়া ৰ'দ এইফালে ধানৰ মাজত টিকা ফটা গৰম দিছে একদম ইয়াতে আপোনালোকে চাব খালি চাৰিওপিনে খালি ধান আৰু ধান বহুত দূৰলৈকে ধান আৰু ধান আছে ঠিক আছে এইফালে ধানৰ মুঠি আজিলৈকে ধান কাটি চোৱা নাই কেতিয়াবা কাটিব সময় সুবিধা হ'লে কাটিম আমি এতিয়া ফাইনেলি পথাৰত আহি পালোঁ আৰু ধান বান্ধিব কৈছে খুৰাই যিহেতু ধান মই বান্ধি আছোঁ তাৰপিছত এইফালেতো কাটা হৈছে প্ৰায় চ' খুৰাহঁতেও বান্ধি আছে আৰু ময়ো বান্ধি চাওঁ আজি ফাৰ্ষ্ট টাইম বান্ধিছোঁতো ঠিক আছে চাওঁ কেনেকুৱা হয় নেকি তো ছিঙি গ'লেতো ছিঙিলে আৰু কি কৰিব আৰু চ' টঙালেদি ধান বান্ধাটো অভ্যাস নাই চ' বান্ধিব ট্ৰাই কৰি আছোঁ যদি হোৱা নাই কোনোবা ক'বচোন কেনেকুৱা ধান বান্ধে অলপ জোৰ দি বান্ধি দিব ৰ টঙালটো হাতত কাটিব ভয় লাগে নহয় এই আল্লাহ এই টঙাল ছিঙি গ'ল চ' লাহে লাহে বান্ধিব ৰ'ব নহ'লে আৰু খুৰাকে বান্ধিব ক'ম নে কি লাহেকৈ ধানকে কুৰাই দিওঁ দুবাৰমান চ' পাৰোঁ নৰো চাই লওঁ নে কি ৰুৰৰ কাৰণে ইমান ভালকৈ শিকিব পৰা নাই কুলো কুলো দেখা পায় কেনে বাই বাই ফাইনেলি আমাৰ গাড়ীত ধান লোড দিয়া হৈ গ'ল এতিয়া আমি ধান ঘৰলৈ লৈ যাম চ' এতিয়া গৈ থাকোঁ নেকি ড্ৰাইভাৰ গাড়ীখন চলাই দিয়া চ' ৰাস্তা ইমান এটা ভাল নাই তো চাওঁ আপোনাক ৰাস্তা দেখুৱাই আছোঁ কেনেকুৱা চাই লওঁ এবাৰ হা চোৱা এইফালে যি অফ ৰ'ডিং হ'ব এতিয়া ৰাস্তা গাড়ী একদম অৱস্থাই নহয় যাব একদম চ' গৈ থাকা বলক ড্ৰাইভাৰ এই চোৱা ৰাস্তা চোৱা কেনেকুৱা অখৰা মখৰা পুৰা অফ ৰ'ডিঙৰ ৰাস্তা উপায় নাই আৰু বাৰীৰ মাজে মাজে গৈ আছোঁ
দুইফালে জংঘল ট্ৰেক্টৰে সেই ৰাস্তাবিলাক বেয়া গোটেই বেয়া কৰিছে ন চ' কি কৰিব আৰু গৈ থাকোঁ এনেকৈ চ' দোস্ত ভিডিঅ'ত আহি আছে আপুনি আহি কালি চাব ভিডিঅ'টো মই ৰাতি আপলোড দি দিম চ' বলকচোন আগলৈকে গৈ চাওক কিমান আৰু ৰাস্তা বেয়া আছে নেকি Hey guys, আমি এতিয়া ঘৰলৈ গৈ আছোঁ তো ঘৰত গৈ ধমাকা হ'ব আমি ফটকা কিনিম অলপ ফুটাম তো গাইজ আপোনালোকক কৈছোঁ কিন্তু ফটকা ফুটাওক অলপ ভালকৈ চাই চিন্তি ফুটাওক অভাৰ নহয় আৰু যাতে কাৰো ক্ষতি নহয় নে কি তো ঠিক আছে আমি এতিয়া আৰু গৈ আছোঁ ৰাস্তা খুবেই বেয়া অপৰিং হৈ আছে তো ঘৰত গৈ লগ পাওঁ নেকি বাহির ঘরে হোয়ানা ঘুরে দিয়ানা বেদনা ইয়ারে খাবতি রোয়ানা প্রেমর চুপ পাখনা প্রেমর চুপ পাখনা প্রেমর চুপ পাখনা ইয়ার বাহির ঘরে হোয়ানা ঘুরে দিয়ানা বেদনা ইয়ারে খাবতি রোয়ানা প্রেমর চুপাখনা গীতেরে খুবেরে হিয়ানা বেগেরে প্রণয়ের ছবি আঁকানা মনরে সপোনবোৰ হবনে পুৰণ মোৰ চকুৰ ভাষাৰ কুৱানা গীতেৰে খুবেৰে হিয়ানা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হবনে পুৰণ মোৰ চকুৰ ভাষাৰ কুৱানা জোসনা হৃদয়রে হাসনা তুমি মোর মন জোসনা হৃদয়রে হাসনা পরানরা কোলে কামনা পাহৰাই হিয়াৰ বেদনা ফুৰেৰে সিক্ত কৰানা ৰিক্ত হিয়াৰ ৰচনা পরানরা কোলে কামনা পাহৰাই হিয়াৰ বেদনা ফুৰেৰে সিক্ত কৰানা ৰিক্ত হিয়াৰ ৰচনা গীতেৰে খুবেৰে হিয়ানা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হবনে পুৰণ চকুৰ ভাষাৰ Hey guys, আমি এতিয়া ফাইনেলি ঘৰত আহি পালোঁ চ' তেতিয়া আমাৰ বহুত দেৰি হৈছে ৰাতি হৈ আছিল সেইকাৰণে আমি ৰাস্তাত ভিডিঅ' কৰা নহ'ল চ' এতিয়া আপোনালোকে চাওক দীপাৱলী Happy Dipawali guys! So আমি আজি এনেকৈ কৰিলোঁ চ' আজি দিনটো বাহিৰতে থাকিলোঁ চ' ঘৰত আহি পালোঁ এতিয়া মনটো বহুত খুচ হৈ আছে বহুত ভাল লাগিছে এনেকুৱা বন্তি গছি জ্বলালোঁ জ্বলাই মেলি দুইটা নামটোত ফুটালোঁ আৰু ফটকা দুইটা ফুটালোঁ চ' বাৰু আপোনালোকে চাই থাকক ভিডিঅ'টো ন চ' এয়া আমাৰ ৰাস্তাত খোলা চাকি এনেকৈ দি আছে ঠিক আছে তো এনেকৈ দি আছে এটা দি আছে চ' এতিয়ালৈকে হোৱা নাই দি আছে আৰু আমাৰ চোতালত দেখুৱাই আছোঁ পোহৰ নাই যিহেতু চ' ये क्या लोग था बे
কুত্তা চালা ঘৰত আহিকে বন্তি এটা জ্বলালোঁ তাৰপিছতে অলপ ফুৰা চকা কৰিলোঁ গাঁৱত চ' হেপী দীপাৱলী কলগা চলাইছোঁ হে গাইজ খলা চাকি লগোৱা হ'ল আৰু 2-এটা বম ফুটালোঁ চ' আৰু বেছি নুফুটাওঁ কাৰণ যিহেতু আমাৰ শব্দ প্ৰদূষণ হয় তাৰপিছত বায়ু প্ৰদূষণ হয় সেইবাবে আপোনালোকে ফুটাওক 2-এটা ফুটাওক যিমান পাৰে কম কৰি ফুটাওক আৰু চ' মই আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ চ' ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' আজিলৈ বাই বাই